একদম ধন্যবাদ থাকিল ভিডিঅ' দিয়াৰ কাৰণে। বিশ্বাস কৰা জীৱনত যি ইচ্ছা কৰা তাকেই পাবা, খালি এটা হ'ব লাগিব, প্ৰেমত পৰিব লাগিব। শেষ নাই, ৰুচি আহিব নাই, ৰুচি আহিবলে কামটো শেষ হ'ব এনেকে। নমস্কাৰ, আজি মই ভ্লগ নবনামেই বুলি ভাবছিলোঁ, তেও ভ্লগ বনাই দিলোঁ আৰু। কাৰণ আজি এজন বিশেষ মানুহ এজন আহিব আমাৰ ইয়াত। মোক ফোন কৰি খেলা অফিচৰ পৰা, আমাৰ ভেৰগাঁও আঞ্চলিক আৰচুৱে। তাতে যাওঁ, তাতে যায় আৰু কি হয় আৰু দে চাই থাক। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা ক'বচোন চবকে, যাতে এনেকুৱা আৰু ভিডিঅ' পাই থকা, ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ আৰু এই টিলিঙাটো টিপি দিবি, যাতে সোনকালে পাৱা নটিফিকেশ্যন। এতিয়া আমি যাই আছোঁ বাইক উদ্যানত। আজি আমাৰ দীপক শৰ্মা ছাৰ আহিব না, তাকলো মই যাইছোঁ। এতিয়া কাম কৰিব ফোন কৰি খেলা অফিচৰ পৰা লগা হ'ল। শৰ্মাৰ আৰু কাম আছে আৰু। चले एक काम कर, 200 रुपया दे और 50 रुपया काट ओवर एक्टिंग के वजह। গাড়ী খুলিছে যাইছোঁ ৰৈতো আমি। हम लोग इतना আহিবলং বাইক উদ্যান। ইয়াতে আমাৰ ছাৰে আহিব, দীপক শৰ্মা ছাৰ সদৌ গুৱাহাটীৰ পৰা আহিব। এইবিলাক স্কিন লগাই আছে ইয়াতে। অলপ সময় পিছত দেখাবি আৰু কিনকান কি নাজাৰা। কাম শেষ নাই, ৰুচি আহিব নাই, ৰুচি আহিবলে কামটো শেষ হ'ব এনেকে কেতিয়া হ'ব দাম লাগিব এখন স্কিন খান। अरे कहना क्या चाहते हो? এয়া আমাৰ ল'ৰাবিলাকে কাম কৰিছে বেনাৰত, কিলো মাৰিছে। A few moments later. জাতীয় পৰ্যায়ৰ যাতে সম্বৰ্ধনা জনাবলৈ ধন্যবাদ থাকিল ছাৰলৈ। আজিৰ মিটিংখনত দীপক শৰ্মা ছাৰ অহা এটাই কাৰণ হ'ল এডুকেশ্যন এৱাৰনেছ সভা। A few moments later. আমি চবে
দীপক শৰ্মা ছাৰৰ ভাষণ শুনো এতিয়া মই আৰু বেছি কথা কৈ থাকিলে আৰু তহঁতে একদম মগে খং উঠে আৰু कौन है ये लोग कहाँ से आते हैं বাকী যিয়ে নহওক ইমান ধুনীয়া ভাষণ দিয়ে দীপক শৰ্মা ছাৰে আৰু ক'ব কাৰণে আৰু ভাষা নাই আৰু দে ছাৰৰ ভাষণকে শুনো অলপমান ইমান ধুনীয়া ধুনীয়া কথা ক'লে আজি মোৰ অলপ টেনশ্যনে হ'ল টেনশ্যনৰ কাৰণে হ'ল মই এটা কথা কৈ মোৰ ক্ল'জ কৰি দিব পাৰোঁ আগৰ যিখিনি কথা ক'লে সেইখিনি ভালকৈ মান দিলে বাকী চব চেছ হৈ গ'ল আৰু গতিকে মোৰ ভাষণ আৰু দিয়াৰ কোনো কথাই নাই সঁচাই খুব ধুনীয়াকৈ কৈছে আৰু যিখিনি কথা কৈছে সেইখিনিতকৈ যদি আৰু অভাৱলড হৈ যায় কিয় হৈছে তেওঁলোক ৱাই দে আৰ ডিফাৰেণ্ট কাৰণ তেওঁলোক প্ৰেমত পৰিছে কিহত পৰিছে কিহত পৰিছে প্ৰেম বুলি ক'লে লাজ পাইছা নেকি মা দেউতাবিলাক আছে চাগে কিহত প্ৰেমত ল'ৰাই ছোৱালী ছোৱালী ল'ৰাই হয়নে নহয় তেখেতসকলে কামটোৰ প্ৰেমত পৰিছে বিশ্বাস কৰা জীৱনত যি ইচ্ছা কৰা তাকেই পাবা খালি এটা হ'ব লাগিব প্ৰেমত পৰিব লাগিব what you want to do in your life তুমি জীৱনত যিটো কৰিব বিচাৰিছা তাৰ প্ৰেমত পৰিব লাগিব প্ৰেমত কেনেকৈ পৰিবা এতিয়া এইটো বৰ ডেঞ্জাৰ বস্তু কেনেকৈ প্ৰেমত পৰিম আমিতো আই লাভ ইউ টুহে দিব জানো এইটোৰ প্ৰেমত কেনেকৈ পৰে এইটোৰ প্ৰেমত দুৰ্বলভাৱে তুমি কোনোবাই ছাপোজিং লাইক মই উদাহৰণ দিছোঁ চবেই নিজৰ নিজৰ ভাবি ল'বা কোনোবা ভাল এক্টৰ হ'ব বিচাৰিছা কোনোবা ভাল চিকিৎসক হ'ব বিচাৰিছা কোনোবা ভাল টিচাৰ হ'ব বিচাৰিছা কোনোবা ভাল খেতিয়ক হ'ব বিচাৰিছা কোনোবা ভাল অভিনেতা হ'ব বিচাৰিছা এই যে ৰাতিপুৱা শুই উঠিয়ে 2 মিনিটৰ কাৰণে 3 মিনিটৰ কাৰণে নিজকে কিংখা এই যে মই যে নিজকে অভিনেতাৰ ৰূপত দেখিলোঁ মই যে নিজৰ ডক্টৰৰ ৰূপত দেখিলোঁ সেইটো ভাবাৰ লগে লগে যে ফলিং ইন লাভ তুমি যিটো কাম কৰি আছা তুমি বেষ্ট এক্টৰৰ এৱাৰ্ড ল'ব গৈ আছা তুমি শ্ৰেষ্ঠ চিকিৎসকৰ বঁটা ল'ব যাই আছা তোমাৰ মা দেউতা কাষত বহি আছে সেই যে দেখিলোঁ লগে লগে ভাল পালোঁ টোপনিটো খুবকৈ শাক পাই যাবা এপিজে আব্দুল কালাম ছাৰে কৈছিল সপোন সেই নহয় যাক আমি দেখি শুই থাকোঁ সপোন সেইবোৰ যি সপোনে আমাক টোপনি দিয়ে ময়ো প্ৰেমত পৰিছিলোঁ মোৰ সপোনৰ প্ৰেমত আৰু বিশ্বাস কৰা সেই দীপক শৰ্মাৰ যেতিয়া 6-7 বছৰ আছিল কিহৰ প্ৰেমত পৰিছিল ময়ো এদিন সভাপতি হৈ মাজত বহিলোঁ আচৰিত সপোন আছিল বিশ্বাস নকৰিবা তোমাক মোৰ বাইক গাড়ীৰ প্ৰতি পেশ্যন নাছিল মোৰ সভাপতি হোৱাৰ পেশ্যন আছিল পৰিবাৰটি মাৰ্কশ্বিটত নম্বৰ নাই 50-60ৰ ভিতৰতে গ'ল গোটেই জীৱনটো তাতকৈ বেছি নাপাওঁ কেতিয়াবা 45 হাফ 55 হাফ টকা পইচা বহুত নাই যে ডনেশ্যন দি কেনে একদম সভাপতি মই সভাপতি 1 লাখ টকা মোৰ ফালৰ নাই খাই লৈ জীয়াই আছোঁ আলু পিটিকা ভাত ঢেকীয়া বহুত ঢেকীয়া দেখিছোঁ চাৰিফালে যাওঁতে লৈ যাম এতিয়া হ'ব কি যেতিয়া 5টা বজাত মিটিং হয় আমাৰ ঘৰৰ ওচৰত এনেকুৱাকৈ মই যাই কেনে 3টা বজাতে ফিটিং একদম ফাষ্ট চকীখন মানে মোবাইল লৈ বহি আছে তেনেকৈ একদম নিজকে সভাপতি হাতটো বহিব নিদিয়ে ইয়াতে বহোঁ দীপক শৰ্মাৰ তেতিয়া ভৰিত নাই চেণ্ডেল পকেটত নাই টকা আৰু কলা হাফ পেণ্টত মায়ে সূতাই চিলাই দিছে বগা সূতাই নাই আৰু জীৱনত হৈছে নেকি যোনদিনা বিশ্ব দৰবাৰত অলিম্পিকত শ্ৰীলংকা পতাকাখন লৈছিল ভেৰগাঁৱৰ পৰা তামিলনাডুলৈ কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ চবেই কি দিছিল চেলুট দিছিল তাকে নম্বৰ থাকে জানো গতিকে আমাৰ এটা কনচেপ্ট থাকে যে নম্বৰ নোপোৱাৰ লগে লগে ল'ৰাটোক ইমান প্ৰেছাৰাইজ কৰি দিয়া হয় যে এই নম্বৰ নাপায় মানে তই ইমান খোৱালো অমুকে খাব নাপায় সিহঁতে তথাপিও নম্বৰ পায় তেনেকুৱা ধৰণৰ কথা কয় নে নকয় ইমান খুৱাইছোঁ খাই যদি নম্বৰ পালে ভীমে চবতকৈ বেছি নম্বৰ পালে ভীমে বেছিকৈ খাইছে ভীমৰ চুৰীয়াবিলাক ডাঙৰ ডাঙৰ গ্ৰেট খালিয়ে চবতকৈ বেছি পালে ইমান বস্তু খায় গতিকে সেই বস্তুটো আজিৰ পৰা তোমালোকৰ মাইণ্ডত ওলাই যাবা কোনে কি ক'ব মইতো দীঘলীয়া নকৰোঁ আৰু সামৰণি বহুত কৈছে কি ভাবা ঘৰত যাই নিজৰ এইম এটা ফিক্স কৰিবা হ'ব নাই যে মই কি পাৰোঁ মই কি ভাল পাওঁ মই যে মিটিং কৰাত ভাল পোৱা বুলি ক'লোঁ তাৰপিছত মই কি কৰোঁ যে মোৰ কি টেলেণ্টে নাই গান শিকিব গ'লে মই শ্বৰ্টলি কৈছোঁ বোলে গায়ক হ'লে তেনেকুৱা মেইন মিটিঙৰ সভাপতি মেইন হিচাপে মাতিব 3বাৰ গান শিকিলোঁ গান শিকাৰ পিছত গানৰ বাহিৰে মাতিলে দীপক ইফালে আহা মই বোলো ৱাও মই 3 মাহতে চব পাৰা হ'ল মোৰ মেডাম কি হ'ল কওক তুমি কালি পৰা নাহিবা মোৰ তুমি যিমান চিঞৰে ভাগৰ নালাগে তেতিয়া মই সংগীত চাই
গতিকে মোৰ প্ৰায় 12-14 ঘণ্টাৰ ভিতৰত কাম কৰা হয় চেনেলত কৰিব লাগিব নালাগে মই যিহেতু কৌতুক বিচাৰিছোঁ Why? Because I fall in love. যেতিয়া কেমেৰা অন হয় যেতিয়া লাইট চাই মই পাহৰি যাওঁ আৰু শেষত এটাই কথা ক'ব খুজোঁ আমাৰ ভেৰগাঁও আঞ্চলিক আৰ্টছ কমিটিক বহুত বহুত ধন্যবাদ দিলোঁ কাৰণ এইটো ছাৰক কেনেকৈ লগ পাম বুলি ভবা নাছিলোঁ মোক লগতে আৰু বহুতকো যি আমাৰ ছাৰৰ মটিভেশ্যন স্পীচ শুনিলে বহুত ভাল লাগলো আৰু মোৰ একদম মালটো अरे कहना क्या चाहते हो भाई मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता আহি গ'ল তাৰমানে জোচটো আহি গ'ল আৰু অলপ पेलीची नागिन निघाली मुन्नावर डोळा यायला लागला মই কাম কৰি থাকিব লগা হ'ল সেইকাৰণে ভিডিঅ'গুলো ভালকৈ কৰিব নাপালোঁ আমি আৰু লোকেল মানুহ না সেইকাৰণে আৰু কাম কৰিব সহায় কৰি দিব লগা হ'ল তো 200 মান ভিডিঅ' প্ৰাণকৃষ্ণই দি খেলা बड़ा हरामी हो बेटा প্ৰাণকৃষ্ণ থেংক ইউ তোমাক একদম ধন্যবাদ থাকিল ভিডিঅ' দিয়াৰ কাৰণে A few moments later. আৰু যোনমাৰ দীপক শৰ্মা ছাৰৰ ভাষণ শেষ হ'ল না ভাষণ চাখন দি সি আহি পেলাই অলপ বহি থাকিল মিটিং শেষ হোৱাৰ পিছত সি ষ্টেজৰ পৰা নামি আহিল না তাৰপিছত যিহে ফটো ভগৱান ময়ো গিলোঁ ফটো উঠবাম বুলি পালুঙৰ চোন নাপা নহয় কোনা হওক কেমেৰামেনটোক ফটো মাৰিব দিলোঁ মাৰল মই চাই থাকিলোঁ ক'বাহে ছাৰে চাই থাকিলোঁ ক'বাহে ओ भाई मारो मुझे मारो मारो मुझे मारो मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है চেল টাইপ হৈ থাকিলে মোৰ ফটো যে ভাবছিলোঁ ধুনীয়াকৈ উঠিম ভয় নাপালোঁ खत्म बाय बाय टाटा गुड बाय गया